নমস্কাৰ, কি খবৰ আপোনালোকৰ? ভিডিঅ' বনাই আছো যেতিয়া মোৰ খবৰ নিশ্চয় ভাল। আজি ভাবিলো নতুন এটা ৰেচিপি লৈ আহোঁ আপোনালোকৰ ওচৰলৈ। এয়া কি ধৰিব পাৰিছেনে? অকণমান দেৰিকৈ আপোনালোকক জনাই আছো এয়া কি বনাই আছো। প্ৰথমতে মই দুটা আলুৰ ভালদৰে বাকলি গুচাই ল'লোঁ। আলু ভাজি আমি যেনেদৰে কাটো ঠিক তেনেদৰে আলুখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। আলু ধোৱা কথাটো মই পিছে নকওঁ, কাৰণ পাচলিটো সকলোৱে ধুৱে। এতিয়া পিছে আচল কথাটো লৈ আহোঁ। এয়া আছিলে গোটা মুগ তিয়াই থোৱা, আৰু দুদিন তিয়াই থোৱাৰ পিছত এনেদৰে গজালি ওলাইছিলে। আৰু এই গজালি ওলোৱা মুগখিনি ধুনীয়াকৈ মই তাৰ পৰা উঠাই লৈ চৰিয়াত পানী লৈ ধুই ল'লোঁ। পাচলি কাটিবলৈ মই কিন্তু একেবাৰেই ভাল নাপাওঁ। ভিডিঅ' বনাওঁ বুলিহে আজি মই নিজেই পাচলি কাটিলোঁ, মানে গজালি ওলোৱা মুগখিনি কাটি ল'লোঁ। ওলকচোন এতিয়া কেনেকৈ বনাইছোঁ তাকেই দেখাওঁ। ইফালে আকৌ গেছৰ ওপৰত কেৰাহীখন গৰম হ'বলৈ দি থৈছিলোঁ। আমি যিহেতু মিঠাতেল খাওঁ, সেয়েহে মিঠাতেল গৰম হ'বলৈ দি তাত দুটা শুকান জলকীয়া কাটি দিলোঁ। এতিয়া তাত আলুখিনি ঢালি দিলোঁ। পিঁয়াজ কিন্তু মই ব্যৱহাৰ কৰা নাই, কাৰণ এইটো ভিডিঅ' আছিলে যোৱা মঙলবাৰৰ, আৰু আপোনালোক সকলোৱে জানেই মঙলবাৰে মই সম্পূৰ্ণ নিৰামিষ খাওঁ। আপোনালোকে চাগে ভাবি আছে কিনো এয়া আলু ভাজিকে দেখাই আছে। আলুখিনি সিজালৈকে মই এনেদৰে ভাজি থাকিলোঁ। পিছে তেল অকণমান সৰহকৈ খোৱাটো মোৰ এটা অভ্যাসেই, আৰু কেইটামান কেঁচা জলকীয়াও তাত কাটি দিলোঁ। এই যে মই কাটি থৈছিলোঁ গোটা মগুৰ গজালি ওলোৱা, এতিয়া তাত আলুৰ লগত মিক্স কৰি একেলগে ভাজিম। নিমখ হালধি মই আগতে জোখমতেই দি থৈছিলোঁ, সেয়েহে আৰু পিছত নিমখ হালধি নিদিওঁ। অকণমান সময় ঢাকনিখন দি দিলোঁ, আৰু ঢাকনিখন অকণমান পিছত গুচাই চাইছোঁ যে গোটেইখিনি খুব সুন্দৰকৈ মিক্স হৈছে, মানে কালাৰটো খুব ধুনীয়া হৈছে। গজালি ওলোৱা মুগ চালাড কৰিও খাব পাৰি, আৰু এনেদৰে ভাজি বনালে ৰুটি বা ভাতৰ লগত খায়ো কিন্তু ভালেই লাগে। অকণমান জিৰা গুড়িও দি দিছোঁ, কাৰণ জিৰা গুড়ি দিলে গোন্ধটো খুব ভাল হয়। গজালি ওলোৱা মুগত কেলৰি কম আৰু ফাইবাৰ বেছি থাকে, যিয়ে ওজন হ্ৰাস কৰাত আমাক যথেষ্ট সহায় কৰে। আৰু ইয়াত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্টো থাকে, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ভাল কাম কৰে। ইয়াৰ উপৰিও ডায়েবেটিছ ৰোগীসকলৰ কাৰণেও গজালি ওলোৱা মুগ যথেষ্ট উপকাৰী। আৰু বিশেষ কথাটো কি জানেনে? গজালি ওলোৱা মুগ খালে শৰীৰটো খুব শক্তিশালী হৈ থাকে, লগতে আমাৰ ছাল আৰু চুলিও খুব ধুনীয়া চিকচিকীয়া উজ্জ্বল হৈ থাকে।